ছাত্ৰ ছাত্ৰীসকল ঘন আৰু ঘনমূল পাঠটোৰ আজিৰ ভিডিঅ'ত পূৰ্ণ ঘন সংখ্যাৰ কিছুমান ধৰ্ম আমি বিশ্লেষণ কৰি চাম। এতিয়া তাৰ আগত মই তোমাক ইয়াৰ আগৰ ভিডিঅ'ত দুটামান তালিকা পূৰাবলৈ দিছিলোঁ, হয়নে নহয়? তাৰ ভিতৰতে প্ৰথম তালিকা এখন এইটো আছিলে। এইটো যদি তোমালোকে কোনোবাই পূৰাবলৈ অলপ দিগদাৰ হৈছে তেনেহ'লে চাই ল'ব পাৰা। এতিয়া ইয়াত আমি বিশেষকৈ ইয়াৰ প্ৰতিটো সংখ্যাক যদি আমি কম্পেয়াৰ কৰি চাবলৈ যাওঁ, প্ৰথমতে আমি চাব পাৰোঁ যে 1 বৰ্গ যোগ 2 বৰ্গ যিটো হ'ব, 2 বৰ্গ যোগ 1 বৰ্গ সেইটোৱে হ'ব। 1 বৰ্গ যোগ 2 বৰ্গ কিমান পাইছোঁ? 1 ঘন, বৰ্গ নহয়, 1 ঘন যোগ 2 ঘন কিমান পাইছোঁ? 9 পাইছোঁ। তেনেধৰণে 2 ঘন যোগ 1 ঘনো কিমান পাইছোঁ? আমি 9 পাইছোঁ। আমাৰ মানে ঘন সংখ্যা এটা, ঘন সংখ্যা দুটাক যদি যোগ কৰোঁ তেনেহ'লে আমি 8 যোগ 1 লিখোঁতে যিমান পাম, তাৰ সংখ্যাকেইটাৰ ক্ৰমটো উভতাই দিলেও আমি উত্তৰটো একেই পাম, হয়নে নহয়? মানে যিকোনো ঘন সংখ্যাৰ আন এটা ঘন সংখ্যাৰ লগত যোগফলটো আমাৰ কোনটো ঘন সংখ্যাক আগত লিখিছোঁ তাৰ ওপৰত নিৰ্ভৰ নকৰে। মানে প্ৰতিটো ঘন সংখ্যা আমি যদি চাবলৈ যাওঁ, এই তালিকাখনত প্ৰতিটো ঘন সংখ্যা দুবাৰ আহিছে। ইয়াত 2টো এবাৰে আহিছে, কাৰণ 1 ঘন যোগ 1 ঘন সেইটো দুবাৰ নাহে। তেনেকৈ আমি 2 ঘন, এই ডায়েগনেলত থকা 2, 16, 54, 128, 250 এইকেইটা এবাৰে আহিছে, কাৰণ এইকেইটা একেটা ঘন সংখ্যাৰে যোগফল। কিন্তু ইয়াৰ ভিতৰতে আমি যদি এই সংখ্যাটো চাবলৈ যাওঁ, 1729টো চাৰিবাৰ আহিছে, হয়নে নহয়? বাকীকেইটা কিন্তু দুবাৰ আহিছে। এই সংখ্যাটোৰ এটা বিশেষ নাম দিয়া হৈছে। এই সংখ্যাটোৰ নাম হ'লগৈ হাৰ্ডি ৰাম সংখ্যা, বা কাৰণ ইংৰাজীত লিখিছোঁ, ইংৰাজীতে লিখি দিওঁ। এইটোক হাৰ্ডি ৰামানুজন নাম্বাৰ বা হাৰ্ডি ৰামানুজন সংখ্যা কোৱা হয়। ইয়াৰ পিছপিনে এটা সৰু গল্প আছে। সৰু গল্প নহয়, কাহিনী। তোমাৰ ৰামানুজন যেতিয়া লণ্ডনত হস্পিটেলত ৰোগৰ কাৰণে শয্যাশায়ী হৈ আছিলে, সেইটো সময়ত G.H. হাৰ্ডি বোলা গণিতক, তেওঁ ব্ৰিটিছ গণিতক এজন আছিলে, G.H. হাৰ্ডি। তেওঁ তাৰ লগতে ৰামানুজনৰ বৰ ভাল বন্ধুও আছিলে। তেওঁ ৰামানুজনক এবাৰ গাড়ীত এটা টেক্সিত চাবলৈ আহিলে। টেক্সিৰ নাম্বাৰটো আছিলে 1729, এই সংখ্যাটো 172। তেতিয়া G.H. হাৰ্ডিয়ে
ৰামানুজনৰ লগত, কাৰণ দুজনে গণিতজ্ঞ, সেইকাৰণে গণিতৰ কথা তেওঁলোকে যেতিয়াই লগ পায় গণিতৰ কথা পাতেই। তেওঁ কৈছিলে যে এই সংখ্যাটো বৰ নিৰস, কোনো ৰস নাই সংখ্যাটো। আৰু তদুপৰি এই সংখ্যাটো কাৰণ অযুগ্ম সংখ্যাৰে শেষ হৈছে, সেইকাৰণে ভাৰতীয়সকলে এই এনেকুৱা সংখ্যাবোৰক অশুভ বুলি মানে। তেতিয়া ৰামানুজনে কৈছিলে যে এই সংখ্যাটো শুভ নে অশুভ মই ক'ব নোৱাৰোঁ, আৰু সংখ্যাৰ শুভ বা অশুভৰ লগত কোনো ধৰা বন্ধা নাই। কিন্তু এই সংখ্যাটো বৰ ৰসাল। কিয় ৰসাল? কাৰণ এইটো আটাইতকৈ সৰু সংখ্যা, যাক দুযোৰ বেলেগ বেলেগ পূৰ্ণ সংখ্যাৰ যোগফল হিচাপে দেখাব পাৰি। পূৰ্ণ ঘন সংখ্যাৰ যোগফল হিচাপে দেখাব পাৰি। এটা হ'লগৈ 9 ঘন যোগ 10 ঘন, 9 ঘন মানে 729, আৰু 10 ঘন মানে 1000। তেনেকৈ আকৌ এই সংখ্যাটোক আৰু দুটা ঘন সংখ্যাৰ যোগফল হিচাপে দেখাব পাৰি। 12 ঘন যোগ 1 ঘন। বাৰ ঘন মানে 1728, আৰু 1 ঘন মানে একেই হয়। সেইকাৰণে এইটোক ৰসাল বুলি কৈছিলে সেই সংখ্যাটোক। এই সংখ্যাটোৰ বৈশিষ্ট্য কি? সি আটাইতকৈ সৰু সংখ্যা, যাক আমি দুটা বেলেগ বেলেগ ধৰণে ঘন সংখ্যাৰ যোগফল হিচাপে দেখাব পাৰোঁ, বা দুযোৰ বেলেগ বেলেগ ঘন সংখ্যাৰ যোগফল হিচাপে দেখাব পাৰোঁ। আটাইতকৈ সৰু, ইয়াতকৈ সৰু নাই, ইয়াতকৈ ডাঙৰো আছে, কিন্তু ইয়াতকৈ সৰু সংখ্যা এনেকুৱা নাই। তাৰপিছত তোমালোকক আৰু এখন তালিকা বনাবলৈ কৈছিলোঁ মই। এই তালিকাখন পূৰ কৰিবলৈ কৈছিলোঁ। ইয়াত মই 1ৰ পৰা 30ৰ ঘনকেইটা ওলাবলৈ দিছিলোঁ, হয়নে নহয়? ইয়াত প্ৰথম কথা, তোমালোকে যিমান পাৰা ঘনকেইটা যদি মনত থোৱা তেনেহ'লে তোমালোকৰ সুবিধা হ'ব। কিয় সুবিধা হয়? আমাৰ ঘন ওলাবলৈ বাৰু পূৰণ কৰিব পাৰা, কিন্তু ঘনমূল ওলাবলৈ আমি যেনেকৈ বৰ্গমূল ওলাওঁতে আমি হৰণ পদ্ধতিৰে কৰিব পাৰোঁ, বৰ্গমূল উলিয়াব পাৰোঁ, হৰণ পদ্ধতিৰে কিন্তু কেতিয়াও ঘনমূল উলিয়াব নোৱাৰি। সেইকাৰণে যদি আমি 1ৰ পৰা 30ৰ ভিতৰত যিমানকেইটা পাৰোঁ, মই কোৱা নাই যে পূৰা 30লৈকে প্ৰতিটো ঘন সংখ্যা মনত থোৱা, কিন্তু যিমান পাৰোঁ লাহে লাহে বঢ়াই যোৱা। প্ৰথমে 10লৈকে কৰা, 10ৰ পিছত 15লৈকে যোৱা, তেনেধৰণে অলপ অলপকৈ বঢ়াই যাব। তেনেহ'লে আমাৰ বৰ্গমূল উলিয়াবলৈ কি হয়? সুবিধা হ'ব। কাৰণ 27,000লৈকে যদি বৰ্গমূল নহয়, ঘনমূল যদি 27,000লৈকে জানোৱে, তেনেহ'লে বহুত সুবিধা হৈ যায়। এতিয়া আমি কি কৰিম? আমি এই ঘন সংখ্যাকেইটা যে ওলাইছোঁ, এইকেইটাৰ ঘন সংখ্যাকেইটাৰ একক স্থান আৰু ইহঁতিৰ যিটো সংখ্যাৰ ঘন হয় তাৰ একক স্থানলৈ চাম। প্ৰথমে একক স্থানত 1 থকা সংখ্যাকেইটাক চাই লৈছোঁ। একক স্থানত 1 কাৰ কাৰ আছে? 1ৰ, 11ৰ, 21ৰ, হয়নে নহয়? 30ৰ পিছততো নাই। এইকেইটাত যদি চাওঁ, আমাৰ প্ৰতিটো সংখ্যা যাৰ একক স্থানত 1 আছে, ইহঁতৰ ঘন সংখ্যাটোৰো চাবা একক স্থানত কিমান আছে? 1 আছে। মানে
আমাৰ যদি এটা সংখ্যাৰ একক স্থানত 1 থাকে তেনেহ'লে তাৰ ঘন সংখ্যাটোৰ একক স্থানতো কিমান থাকিব 1 থাকিব আকৌ আমি যদি চাওঁ যদি ঘনটোৰ ঘন সংখ্যাকেইটাৰ একক স্থানত 1 আছে যিকেইটা পূৰ্ণ ঘন সংখ্যা বা ঘন সংখ্যা বুলি কৈছোঁ পূৰ্ণ ঘন সংখ্যা বুলিও ক'ব পাৰা 1 আছে ইহঁতৰ ঘনমূলকেইটালৈ যদি চাওঁ ইহঁতৰ ঘনমূলকেইটাটো কি একক স্থানত 1 আছে এইটো ঘনমূলৰ একক স্থানৰ সংখ্যা আৰু এইপিনে ঘন সংখ্যাৰ একক স্থানৰ সংখ্যা ঘন আৰু ঘনমূল দুটাৰ বিপৰীত ঘন সংখ্যাটো যিটো সংখ্যাৰ ঘন হয় সেই সংখ্যাটোৱে হ'বগৈ ঘনমূল মানে যদি ঘনমূলটোৰ একক স্থানত 1 থাকে তেনেহ'লে আমাৰ ঘন সংখ্যাটোৰ একক স্থানতো কি থাকিব 1 থাকিব আৰু আমি যদি চাওঁ ঘন সংখ্যাটোৰ একক স্থানত যদি 1 থাকে তেনেহ'লে ঘনমূলৰ একক স্থানতো কি থাকিব 1 থাকিব তাৰপিছত আমি তাৰ পিছৰটোলৈ চাওঁ এতিয়া যদি এটা সংখ্যাৰ একক স্থানত 2 থাকে একক স্থানত 2 থাকে তেনেহ'লে ইহঁতৰ ঘন সংখ্যাটোৰ একক স্থানত কি থাকে আমি যদি চাওঁ ইহঁতৰ ঘন সংখ্যাটোৰ একক স্থানত 8 থাকিব যদি ঘনমূলৰ এইটো এটা দেই ঘনমূলৰ একক স্থানত 2 থাকে তেনেহ'লে ঘন সংখ্যাটোৰ একক স্থানত কি থাকিব 8 থাকিব মানে কোনো এটা পূৰ্ণ ঘন সংখ্যাৰ একক স্থানত যদি 8 থাকে ঘনমূলটোৰ একক স্থানত কিমান থাকিব 2 থাকিব তেনেধৰণে আমি যদি এতিয়া 2ৰ পিছত 3টোলৈ চাওঁ 3 মানে 13 যদি সংখ্যাটোৰ একক স্থানত 3 থাকে তেনেহ'লে ঘন সংখ্যাটোৰ একক স্থানত কি থাকে 7 থাকে ইয়াতো চাওঁ যদি ঘনমূল যিটো সংখ্যা তাৰ একক স্থানত 3 থাকে তেনেহ'লে ঘন সংখ্যাৰ একক স্থানত কি থাকিব 7 থাকিব তেনেধৰণে আমি যদি চাওঁ ঘনমূল সংখ্যা মানে সংখ্যাটোৰ একক স্থানত যদি 4 থাকে তেনেহ'লে আমি আমাৰ ঘন সংখ্যাটোৰ একক স্থানত কি থাকিব 4 থাকিব যদি ঘনমূল সংখ্যাটোৰ একক স্থানত 4 থাকে ঘন সংখ্যাটোৰ একক স্থানতো কিমান থাকিব 4 থাকিব
তেনেধৰণে আকৌ যদি চাওঁ আমাৰ ঘনমূল সংখ্যাটো মানে ঘনমূল সংখ্যাটোৰ একক স্থানত যদি 5 থাকে তেনেহ'লে আমাৰ ঘন সংখ্যাটোৰ একক স্থানতো কিমান থাকিব 5 থাকিব হয়নে নহয় মানে ঘনমূলৰ একক স্থানত যদি 5 থাকে তেনেহ'লে ঘন সংখ্যাটোৰ একক স্থানতো কিমান থাকিব 5 থাকিব ঠিক তেনেধৰণে ঘনমূলৰ একক স্থানত যদি 6 থাকে তেনেহ'লে ঘন সংখ্যাটোৰ একক স্থানতো কিমান থাকিব 6 থাকিব যদি ঘনমূল সংখ্যাটোৰ একক স্থানত 7 থাকে তেনেহ'লে ঘন সংখ্যাটোৰ একক স্থানত 3 থাকিব তেনেহ'লে ঘন সংখ্যাটোৰ একক স্থানত কিমান থাকিব 3 আমি যদি এই দুটা চাওঁ আমাৰ ঘনমূল সংখ্যাটোৰ একক স্থানত যেতিয়া 3 আছিলে ঘন সংখ্যাটোৰ একক স্থানত কি আছিলে 7 আকৌ যেতিয়া আমাৰ ঘনমূল সংখ্যাটোৰ একক স্থানত 7 আছিলে তেতিয়া আমাৰ ঘন সংখ্যাটোৰ একক স্থানত কিমান আহিছে 3 ঠিক তেনেধৰণে আমাৰ যদি ঘনমূল সংখ্যাটোৰ একক স্থানত 8 থাকে তেনেহ'লে ঘন সংখ্যাটোৰ একক স্থানত 2 থাকিব ঘনমূলৰ একক স্থানত 8 থাকিলে ঘন সংখ্যাটোৰ একক স্থানত কিমান থাকিব 2 তেনেধৰণে ঘনমূলৰ একক স্থানত যদি 9 থাকে তেনেহ'লে ঘন সংখ্যাটোৰ একক স্থানতো 9 থাকিব আৰু যদি ঘনমূল সংখ্যাটোৰ একক স্থানত 0 থাকে তেনেহ'লে ঘন সংখ্যাটোৰ একক স্থানতো 0 থাকিব এইটো আমাৰ পিছত ঘনমূল উলিয়াবলৈ ঘনমূল অনুমান কৰিবলৈ এটা সংখ্যাৰ ঘনমূল অনুমান কৰিবলৈ সুবিধা কৰিব ইয়াৰ সহায়ত আমি ঘনমূল উলিয়াব নোৱাৰোঁ কিন্তু অনুমান এটা কৰিব পাৰোঁ যে ঘনমূলটো ইমানৰ আশে পাশে হ'ব বা ইমান হ'ব লাগে তাৰ ওপৰত আমাৰ পূৰ্ণ ঘন সংখ্যাৰ আৰু এটা দুটামান যদি আমি ধৰ্ম চাবলৈ যাওঁ তেনেহ'লে প্ৰতিটো ঘন সংখ্যা আমাৰ অযুগ্ম পৰস্পৰ একেলগে থকা অযুগ্ম সংখ্যাৰ যোগফল যেনেকৈ 1 আৰু এবাৰ কৈ দিছোঁ প্ৰতিটো ঘন সংখ্যা 1 ঘন মানে 1 হয়নে নহয় প্ৰতিটো ঘন সংখ্যা পৰস্পৰ অযুগ্ম সংখ্যা কেইটা অযুগ্ম সংখ্যা ইয়াত কাৰণ ঘন কিমান ঘন আছে 1 ঘন আছে সেইকাৰণে এটা অযুগ্ম সংখ্যাৰ এটা প্ৰথম অযুগ্ম সংখ্যাটো 1ৰ যোগফল 1 হ'ব হয়নে নহয় দ্বিতীয়টো 2 ঘন যেতিয়া কম তেতিয়া আমাৰ দ্বিতীয় আৰু তৃতীয় অযুগ্ম সংখ্যাৰ প্ৰথম অযুগ্ম সংখ্যাটো কিন্তু এৰি দিব লাগিব প্ৰথম অযুগ্ম সংখ্যাটো আহি গ'ল 1 ঘনত সেইকাৰণে 2 ঘনৰ কাৰণে আমি দ্বিতীয় আৰু তৃতীয়টো ল'ম দ্বিতীয়টো কিমান 3 তৃতীয়টো 5 2 ঘন আমি 8 আগতে পাইছিলোঁ তেনেধৰণে আমি যদি 3 ঘন চাবলৈ যাওঁ তেনেহ'লে পৰস্পৰ 3টা আহিব ক'ৰ পৰা 5ৰ পিছৰ অযুগ্ম সংখ্যাটো কি 7 যোগ 9 যোগ 11 সমান 27
তেনেধৰণে 4 ঘন যদি আমি চাবলৈ যাওঁ তেনেহ'লে 11লৈকে আহিলে 11ৰ পিছতো 13ৰ পৰা আহিব 13 যোগ 15 যোগ 17 সমান 28 যোগ ইয়াত আৰু এটা বাদ দি দিছোঁ যোগ 4টা হ'ব লাগিব পৰস্পৰ 4টা যোগ 19 সমান 64 দেই এইটো তেনেধৰণে আমি যদি গোটেইকেইটা যোগ কৰি যাওঁ তেনেহ'লে একেই হ'ব আৰু এটা কৰি দেখাই দিছোঁ 5 ঘন যদি লওঁ তেনেহ'লে 19লৈকে আহিলে তাৰ পিছতো 21 যোগ 23 যোগ 25 যোগ 27 যোগ 29 সমান কিমান আহিব 125 তেনেধৰণে আমি যিমানে কৰি নাযাওঁ কিয় প্ৰতিটো ঘন সংখ্যা অযুগ্ম পৰস্পৰ একেলগে থকা অযুগ্ম সংখ্যাকেইটাৰ যোগফল আৰু এটা যদি আমি চাওঁ ধৰ্মৰ ভিতৰত পৰে সেইটো হ'লগৈ ঘন সংখ্যা আৰু বৰ্গ সংখ্যাৰ মাজৰ সম্পৰ্কটো 1 ঘন সমান হ'ব 1 বৰ্গ সমান 1 দুটাই সমান এই বৰ্গটো লাষ্টত দিছোঁ দেই 2 ঘন সমান কি হয় 8 হয় হয়নে নহয় এইটো হ'বগে নহয় এইটো ভুল হৈ গৈছে এইটো কাটি দিছোঁ দেই 1 ঘন যোগ 2 ঘন সমান কি হ'ব 9 হ'ব আমি আগৰ তালিকাত পাই আহিছোঁ সেইটোক আমি যদি বৰ্গ হিচাপে লিখিবলৈ যাওঁ তেনেহ'লে এইটো হ'বগৈ 3 বৰ্গ বা ইয়াক আমি এনেধৰণেও লিখিব পাৰোঁ 1 যোগ 2 বৰ্গ তেনেধৰণে 1 যোগ 2 1 ঘন যোগ 2 ঘন যোগ 3 ঘন সমান কিমান হ'ব 36 হ'ব মানে 6 বৰ্গ হয়নে নহয় ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ 1 যোগ 2 যোগ 3 বৰ্গ মানে আমাৰ যদি পৰস্পৰ একেলগে থকা ঘন সংখ্যাকেইটাক যোগ কৰা হয় তেনেহ'লে তাৰ মান যিমান হ'ব সেইটোৰ মান সমান হ'বগৈ পৰস্পৰ সেই সংখ্যাকেইটাৰ যোগফলৰ বৰ্গ তেনেধৰণে তোমালোকে এইটো মই কৰি নিদিওঁ এইটোও মই কৰি দিছোঁ তোমালোকে ইয়াৰ পিছৰটো কৰি চাবা যোগ 3 ঘন যোগ 4 ঘন সমান হ'বগৈ 100 সমান 1 যোগ 2 যোগ 3 যোগ 4 বৰ্গ বা 10 বৰ্গ 1 যোগ 2 3 3 যোগ 3 6 যোগ 4 10 হয়নে নহয় তেনেধৰণে তাৰ পিছৰটো কৰি চাবা সেইটো মই কৰি নিদিওঁ 1 ঘন যোগ 2 ঘন যোগ 3 ঘন যোগ 4 ঘন যোগ 5 ঘন সমান 1 যোগ 2 যোগ
3 + 4 + 5 হ'ল বৰ্গ হয় নে নহয় তোমালোকে চাব পাৰা। ইয়াতে মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি ঘনমূল ওলোৱা পদ্ধতিকেইটা শিকিম। ধন্যবাদ। যদি তোমালোকৰ কিবা প্ৰশ্ন সুধিব লগা থাকে তেনেহ'লে মোক ফোন কৰিও সুধিব পাৰা বা হোৱাটছএপত মেছেজ কৰিব পাৰা, নহ'লে ইউটিউবৰ কমেণ্ট ছেকশ্যনতো সুধিব পাৰা। ধন্যবাদ।